भारतीय रेल गोवा में आपका स्वागत करता है। वेलकम टू गोवा। ब्रेड 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 ऑमलेट ले लो। सबे बाल हमार नेपाली बुलिए हबे। नेपाल नेपाल बुलिए कहे देखिले नेपाली निसला लगे नि আমাক देखिले। আমি কি হল রমণী হল আহি হোটেল বুক কৰা মানুহে ফোন ৰিসিভ কৰা নাই যেটো আমি হোটেল বুক কৰিছিল। সকলোকে নমস্কাৰ জনাইছো স্বাগতম জনাইছো অন্য এটা যাত্ৰালে। আজি মই গোৱা যাব আহিছো। এয়া লোকমান্য তিলক ৰেলৱে ষ্টেচনৰ পৰা যাম আৰু গোৱা আৰু লগত আছে এয়া আমাৰ ৰাইজসকল। ট্ৰেইনেৰে গোৱালৈ যাম আৰু এবাৰ ট্ৰেইন আছে 8:50 আছে। এতিয়া 7:20 আছে আৰু অলপ টাইম আছে সোনকালে পালোহি আমি অলপ। এক ৰাতি হ'ব যাত্ৰাটো ৰাতিপুৱা পাই যামগৈ ধুনীয়াকৈ একদম। তাত থাকিম আৰু কি চাবলগীয়া আছে চব চাম দেখাম। 3 দিন মানৰ কাৰণে ওলাইছোঁ আৰু চব দেখাম চাই থাকিব। আৰু আজি ৰেল যাত্ৰা দেখাম আমাৰ ট্ৰেইন যাত্ৰা। এইটো ৰেলৱে ষ্টেচন লোকমান্য তিলক টাৰ্মিনাছ LDT মাতগাঁৱলৈকে যাব আৰু আমাৰ ট্ৰেইনখন দুৰন্ত এক্সপ্ৰেছত যাম। এই পোৱালিজনী প্ৰথম যাব ট্ৰেইনত আমাৰ ট্ৰেইন যাত্ৰা। কেনেকুৱা অনুভৱ তোমাৰ আজি? এইটো যথেষ্ট ডাঙৰ হয়। এইখন আমাৰ ট্ৰেইন আহিছে এতিয়া। S4 আমাৰ দবা শ্লিপাৰৰ হয় দেখাম আৰু ৱেষ্টাৰ্ণ ইণ্ডিয়াৰ আমি ট্ৰেইনৰ অভিজ্ঞতা দেখাম। ট্ৰেইন যাত্ৰা কেনেকুৱা লাগে ইয়াত। লং জাৰ্ণি ট্ৰেইন নহয় আৰু এক ৰাতি ল'ব। যথেষ্ট অলপ 700 কিলোমিটাৰমান যাব আৰু এইটো আমাৰ দবা ইয়াত যাব লাগিব। দুৰন্ত এক্সপ্ৰেছ লোকমান্য তিলক টু এৰ্ণাকুলামলৈকে যাব, কোচিলৈকে যাব, কেৰেলালৈকে। আমলেট বনাই আছে আমি খাম। ব্ৰেড আমলেট कितने रुपये का है ब्रेड आमलेट? 45 का है बोला है। 40 টকা কৈছে। ভোক লাগিছে কিবা এটা খাই লওঁ আৰু ট্ৰেইন যাবলৈ সময় আছে ন অলপ। এই ব্ৰেড লৈ লওক, ব্ৰেড আমলেট লৈ লওক। এই মোবাইল পিটিকা বাদ দে অকল ল। ব্ৰেড আমলেট 45 টকা, ব্ৰেড আমলেট 45 টকা। এই লাডু খাইছে আমাৰ পোৱালীয়ে লাডু 45 টকা। অ'কে 40 টকা দি আনিছোঁ আৰু ব্ৰেড দুটা ডিম আৰু দুটা ব্ৰেড দিছে। ব্ৰেড আমলেট খাম আৰু এতিয়া আৰু ভোক লাগিছেগৈ অলপ অলপ। ট্ৰেইনত দিব খানাটো দেৰি আছে ন অলপ। লিখা আছে হেৰি 35 টকা লিখা আছে, সিহঁতক লাগে 45 টকা। 40 টকা দিলেগৈ আৰু ব্ৰেড আমলেট চেঞ্জ কৰা নাই বুলি কৈছে। এইটো আমাৰ দবা আমাৰ কোচ 11, 14, 10, 9। সিহঁতৰ এয়া মোৰ এইফালে আছে ইয়াত আছে মোৰ ভাগৰ। তৎকালত কাটিছিল নহয় 4টাতকৈ বেছি নিদিয়ে নহয় সেইকাৰণে বেলেগ বেলেগ হৈ গ'ল আৰু। এয়া আমি এতিয়া ট্ৰেইনত বহিছোঁহি গোৱা যাবলৈ চব কাৰণে ৰাতিপুৱা পাই যাম গোৱা আৰু গোৱা ভ্ৰমণ। কি কৰিবি গোৱাত নৃত্য দিবিগৈ নেকি? ৰিল বনাবিনে? দেখাম আৰু তাত কি বীচ আছে ধুনীয়া ধুনীয়া বীচ। তাৰপিছত ফৰ্ট আছে কিবা কিবি আৰু পুৰণা কিল্লা পুৰণা এইবোৰ কিবা দুৰ্গ চুৰ্গ আছে সেইবোৰ দেখাম। ইয়াৰ পৰা প্ৰায় 70 কিলোমিটাৰ হ'ব মুম্বাইৰ পৰা। লোকমান্য তিলক টাৰ্মিনাছৰ পৰা যাব এইটো মাতগাঁৱলৈকে আছে। এখন এৰ্ণাকুলামলৈকে যাব কেৰেলালৈকে। আমি তাত নামিব লাগিব তাত গৈ চাম আৰু দেখাম আৰু চাই থাকিব। লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব চব। তেতিয়া আৰু ধুনীয়া ধুনীয়া ভিডিঅ' চাবলৈ পাব। একদম মজা মজা দেখাম আৰু। এয়া আমাৰ ট্ৰেইন গৈছে এতিয়া যাব গৈছে আৰু এয়া এইজনী পোৱালীজনী প্ৰথম যাব ট্ৰেইনত। খুৰা চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। এই ট্ৰেইনত ভালে লাগে লগৰ চগৰ হ'লে বেছি ভাল লাগে।
যাত্ৰা কৰিবলৈ বেয়া নহয় অকলেকে অকণমান হেৰি লাগে আৰু দূৰ ৰাস্তা হ'লে বিশেষকৈ এদিনীয়া এৰাতিৰ ভিতৰত হ'লে একো নাই এক ৰাতিৰ ভিতৰত পাৰি আৰু যাব আৰু চলো এয়া দুৰন্ত এতিয়া দুৰন্ত গতি ল'ব আৰু লাহে লাহে গৈছে আৰু প্ৰথমতে খানা আহিব আমাৰ খানা দিবহি টিকেটতে হেৰি খানা পইচা কাটি থৈছে কি কি দিয়ে আৰু ইণ্ডিয়ান ৰেলৰ খানাবোৰ এনেই বদনাম থাকে এতিয়া চাম আৰু কেনেকুৱা দিয়ে ইয়াত Don't just build a career, build India and build your dream. Build your dream. অকল নিজৰ কেৰিয়াৰ বনাবলৈ কোৱা নাই ইণ্ডিয়াখনো বনাবলৈ কৈছে লগত আৰু লগতে নিজৰ সপোনবোৰ লগত পূৰ কৰি যাবলৈ কৈছে এয়া আমাৰ খানা আহিছে এতিয়া 10:30 বাজিছে আৰু 10:30 বজাত খানা দিছে পানী বটল দুটা আহিছে নেকি আমাৰো আহি গ'ল আমাৰ নন ভেজ ইয়াত আহিছে আৰু আমি মাংস লৈ আহিছোঁ চিকেন আছে ইয়াত বেগত মাংস এইটো মাংস হেৰি হৈ গ'ল ওলাই গ'ল মই বনাইছিলোঁ চিকেন ধুনীয়াকৈ কোনে বনাইছিলে কৈ দিয়ক স্পেচিয়েল বনাইছিলোঁ আৰু দেৰি যোৱাকৈ লোকেল চিকেন হয় কলা পাবা নি একদম বনাই কৈ একদম এইটো মালটো এতিয়া এইটো মালটো চামুচ দিয়ক খাবলৈ লৈছোঁ এতিয়া ভাৰতীয় ৰেলৱে খানা ইণ্ডিয়ান ৰেলৱে কেটাৰিং টুৰিজিম কৰ্পৰেশ্যন অলপ ভালে নিচিনা লাগিছে আৰু মই এবাৰ গৈছিলোঁ ইমান ভাল নাপালোঁ এবাৰ ভাল লাগিছে আৰু দেখাত খাই খানা গম পাম এয়া খানা খাই গৈ হ'ল আৰু এতিয়া ৰুটিও দিছিলে ভাতো দিছিলে আৰু এয়া দিছিলে কিবা কিবি তাৰপিছত আৰু যেনিবা হেৰি খোৱাৰ নিচিনা নহয় এতিয়া গৈ আৰু ৰাতিপুৱাই পামগৈ গোৱা তাৰপিছত যাম আৰু নিৰ্দিষ্ট ঠাইলৈ গ'লে যাম কালুংগত যাম এয়া খাই আছে এজনে আমাৰ খাই গ'ল এই খাই আছে এতিয়া সাৰ দি একদম চেপি মাৰিছে হৈছোঁ আৰু মাৰগাঁও ষ্টেচন পাৰ হৈছোঁ আৰু পৰিৱেশটো ধুনীয়া একদম আমি পাইছোঁহি মাৰগাঁও ষ্টেচন পাইছোঁহি আৰু গোৱা পালোঁহি এতিয়া আমি যাম কলংগুত যাম একচুৱেলি কলংগুটৰ ওচৰত আমি নামিলোঁহেঁতেন তাত কি হয় আমাৰ ষ্টপেজ নাছিলে মানে সেইকাৰণে আমি মাৰগাঁও আহিব লাগে অলপ দূৰ হৈ যায় মানে ইয়াৰ পৰা এতিয়া ইয়াৰ পৰা যাব লাগিব এঘণ্টামান ল'ব আৰু ইয়াৰ পৰা কলংগুটৰ ওচৰলৈ কেনেকুৱা লাগিছে गुड मॉर्निंग भारतीय रेल गोवा में आपका स्वागत करता है इंडियन रेलवेज वेलकम टू गोवा আমি এতিয়া এবাৰ টেক্সি ল'ব লাগিব টেক্সি লৈ পেলাই কলংগুট যাব লাগিব কলংগুটতে আমাৰ হোটেল বুক কৰা আছে তাত যাম আৰু ইয়াৰ পৰা গৈ ফ্ৰেছ হৈ আৰু অলপ জিৰাই কৈ তাৰপিছত আৰু গোৱা এক্সপ্ল'ৰ কৰিব লাগিব লাহে লাহে চব চাই থাকিব কি কি দেখাওঁ আৰু আগত হেল্ল' কবি গুড মৰ্নিং বন্ধুসকল প্ৰিপেইড টেক্সি काउंटर गाड़ी है कितना आदमी है 5 जन आ जाओ ये लगेज ज़्यादा है जाएगा ना अच्छे से लगेज के साथ जाएगा ना जाएगा এখন सेवलेटो की है এখন যাব नेपाल में है नेपाल में जाके
नेपाल नहीं है, हम इंडिया का ही है। ब्लॉगिंग कर रहा है ना। अच्छा अच्छा अच्छा, आगे से कर, गाड़ी का भी कर, तेरा आदमी लोग बैठ रहा है वो भी कर। हाँ सब करेंगे। हाँ जहाँ जहाँ जाएंगे, जहाँ जहाँ बात करेंगे, क्या क्या सब करने का है, सब रिकॉर्डिंग करने का। हाँ, बाद में देखेंगे ना। सही सही। अच्छा तो यूट्यूब पे भी आएगा। सबे बाल আমাক নেপালী নেপালী বুলিয়ে ভাবে। নেপাল নেপাল বুলিয়ে কয় দেখিলে। নেপালী নিচিনা লাগে নি আমাক দেখিলে? কিমান কয় হেতক আমি ভাৰতীয় বুলি। कलंगुट जाने का है। कलंगुट पोस्ट ऑफिस साइड में होटल बुकिंग है? हाँ बुकिंग है। पोस्ट ऑफिस के पास? पोस्ट ऑफिस के पास। अच्छा 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 को क्या बोलते हैं असम भाषा में? ভাল ভাল भाल भाल है। ভাল আছে ভাল আছে भालो আছে, भालो बोले तो नेपाली है। नेपाली भाषा भालो আছে। ভালো আছে नेपाली ना बंगाली भाषा। हाँ बंगाली 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 भी अलग है, असमीज भी अलग है, नेपाली भी अलग है। नेपाली तो रामरो छ इधर असमीज लोग भी आते हैं ना बहुत ज्यादा। आते हैं असम उड़ीसा, असम उड़ीसा उधर सब नजदीक है ना? नजदीक नहीं है, असम तो नागालैंड अरुणाचल वो नजदीक है। बंगाल के बाद बंगाल के वो नॉर्थ ईस्ट में जाएगा तो असम मिलेगा, असम नॉर्थ अरुणाचल मणिपुर मिजोरम मेघालय। उड़ीसा के बाद मिलेगा आपको वेस्ट बंगाल के बाद आपको सिक्किम, उधर जाने से सीधा ऊपर इसको। ये कौन सा डिस्ट्रिक्ट पड़ता है? नॉर्थ साउथ डिस्ट्रिक्ट या नॉर्थ डिस्ट्रिक्ट है? मडगांव साउथ गोवा पड़ते है ना। ये साउथ गोवा है। यार दुखने डिस्ट्रिक्ट আছে আৰু नॉर्थ गोवा और साउथ गोवा। बहुत डाঙৰ নহয় আৰু আমাৰ গোলাঘাট ডিস্ট্রিক্টখনতকৈ মানে অলপ ডাঙৰ আৰু গোটেই গোৱাখন মানে গোৱা ৰাজ্যখন। यहाँ से पंजिम कितना दूर है? 40 किलोमीटर। राजधानी है पंजिम है, पनाजी बुलियो कय गोवार राजधानी पंजिम। इधर का लोकल लैंग्वेज क्या है? कोंकणी लोकल लैंग्वेज है या गोवा कोंकण एरिया है गोटेটো আৰু। এফালে গোৱাৰ পৰা ইফালে সাউথলৈ গ'লে এইটো মালাবাৰ কোষ্ট এৰিয়াৰ পৰা ওপৰলৈ গ'লে আকৌ কোংকণ কোষ্ট এৰিয়াৰ পৰা গোটেটো মহাৰাষ্ট্ৰ গোৱা কোংকণ वेस्टार्न घाट पहाड़ আছে আৰু ধুনীয়া পৰিৱেশ। পাহাৰ আছে वेस्टार्न घाट পাহাৰ। বহুত উৰ্বৰ ভূমি হয় এইবোৰ গোটেই কোষ্টেল এৰিয়াটো যিমান আছে মহাৰাষ্ট্ৰ। সেইকাৰণে বাহিৰৰ মানুহে ইয়াত উঠি পৰি সোমাই পৰিছিলে আগতে। हाँ माने कि हल जमनी हल माने जो आम कल बुक कर माने बुक का मानतो अहाय ना एतिया कत आछे जगह एड्रेस तो दिले किन्तु आमी गम नापाওঁ कोनটো एपार्टमेन्टत है সেইকাৰণে অলপ দেৰি ৰ'ব লাগিব। এতিয়া ফোন ৰিচিভ কৰা নাই আৰু আহিব আৰু লাহেকৈ শুই আছে চাগে দেৰিলৈকে। তো এতিয়া আমি হোটেলে এতিয়া ৰৈ পিনে কিবা এটা খাই ফ্ৰেছ হৈ ল'ব লাগিব অলপ আৰু। মানে কি হ'ল ফোন ৰিচিভ কৰা নাই যিটোক আমি হোটেল বুক কৰিছিলোঁ মানে পালোঁ। এতিয়া সুধিছে কোনটো ব্লক মানে ব্লকটো সি মানে নিদিলে, সি আহিবলৈ কৈছিলে হ'লে মানে আমি অলপ সোনকালে আহিলোঁ বাৰু। সেইটো কাৰণে চাগে সি ঘূৰি থাকিব পাৰে, পিছত গম পাম। ফোন চোন ৰিচিভ কৰা নাই, এতিয়া আমি ঘূৰি গৈছোঁ। অৱশেষত বহুত দেৰি অপেক্ষা কৰি এতিয়া আমি ৰুমত প্ৰৱেশ কৰিছোঁ আৰু চেক ইন কৰিছোঁ। 10 বজাৰ পিছতে ইয়াত চেক আউট হয়, আমি সেইকাৰণে বহুত দেৰি ৰ'বলগীয়া হ'ল চেক ইন কৰিবলৈ কাৰণে। চবতে একেই ইয়াত কণ্ডিশ্যনবোৰ চব মানে পৰিস্থিতি একেই আৰু দেৰিকৈ। এইবোৰ ৰুমবোৰ ধুনীয়া ৰুমবোৰ
1 BHK হয় 5জন থাকিব পাৰে এফালে সোফা আছে এনেকৈ হেৰি এইটো এটা বেডৰুম এফালে বাথৰুম আছে ধুনীয়া এচিও আছে এইটো ইয়াত ব্লেংকেট কাপোৰ চাপোৰ আছে কিবা কিবি আৰু ইয়াত সেইটোৱে সোনকালে পালেহি অলপ দেৰি ৰ'বলগীয়া হৈ যায় মানে পৰাপক্ষত যদি ৰাতিপুৱা পাহি প্লেটফৰ্মতে অলপ ৰৈ কৰি আহিব লাগে ফ্ৰেছ হৈ ধুনীয়াকৈ ভাল আৰু নহ'লে ইয়াত কি হয় ৰৈ থাকিব লাগিব বহুত দেৰি প্ৰায় এনেকুৱাই চব ইয়াত চবৰে একদম নিয়মবোৰ আৰু নহ'লে দেৰিকৈ পালেহি বাৰু একো নাই পাই যাব টাইমত খালী ৰুম পালে বাৰু একোৱেই নাই খালী ৰুম নাপালে অলপ প্ৰব্লেম হৈ যায় মানে সেইটোৱে